প্ৰথম পাৰ্টটোত দেখিলে আমাক ঘুনাহুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালে এনেদৰে বিদ্যালয়ৰ ভিতৰলৈ আদৰি নিলে। প্ৰথমে আমি ভাবিছিলোঁ মিৰি জীয়ৰীৰ দেশ ঘুনাহুটিলৈ আমি অকল ফুৰিবলৈ যাম। তাৰপিছত ছাৰহঁতে ক'লে যে তাত বিদ্যালয় এখন আছে, তাতে এনেকৈ শৈক্ষিক অনুষ্ঠান এটা পাতিম বুলি ভাবিলে আৰু এয়া তেওঁলোকে সকলো ব্যৱস্থা কৰি দিলে আমাক। প্ৰথমতে আমাক ব্ৰেকফাষ্ট দিলে। তাৰপাছতে আমাৰ মহাবিদ্যালয় আৰু তেওঁলোকৰ ইউথ ইক' ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা শৈক্ষিক অনুষ্ঠানটি আৰম্ভণি হয়। ইয়াৰ বিষয় আছিল ঘুনাহুটিৰ ঐতিহ্য আৰু পৰ্যটনৰ সম্ভাৱনা আৰু এয়া এটি বৰগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিলে। তাৰপাছতে আমাক ঘুনাহুটিৰ ঐতিহ্যৰ কথা আমাৰ আগত ক'লে। তাৰপাছত মিচিং গুমৰাং নৃত্যৰে অনুষ্ঠানটি সামৰণি মাৰিলে। সেয়া অনুষ্ঠানৰ শেষত আমি সকলোৱে ফটো মাৰিছোঁ। তাৰপিছত আমি সকলোৱে গাঁও ফুৰিবলৈ